নমস্কাৰ আজি এটা সৰু বিধি কম হনুমান মন্দিৰত কৰিব পৰা যি আপোনাৰ ধৰক ৰৈ যোৱা মনৰ আশা পূৰণ কৰিবলৈ আপুনি ফুলফিল কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে হনুমান মন্দিৰত গৈ পেলাই আৰু এনেকুৱা ধৰণৰ মনৰ আশা যেনেকৈ ধৰক বিয়াৰ বাধা আহি আছে বহুতবাৰ ট্ৰাই কৰিছে ঘৰ ল'বলৈ মাটি ল'বলৈ ফ্লেট ল'বলৈ হৈ অহা নাই সৰু সৰু বাধা পাই আছে বহু ল'ৰা ছোৱালীয়ে ধৰক এনেকুৱা হ'ব পাৰে যে এডমিশ্যনৰ কাৰণে চেষ্টা কৰি আছে হৈ অহা নাই তেনেকুৱাৰ কাৰণেও আপোনালোকে কৰিব পাৰে যি বাধা আছে সেই বাধাৰ কাৰণে মনৰ ইচ্ছা পূৰণ কৰাৰ কাৰণে এই নিয়মটো আপুনি কৰিব পাৰে আপোনাক কেইটামান সামগ্ৰী দৰকাৰ হ'ব সেই সামগ্ৰীকেইটা হ'ব একেবাৰে আপুনি ইজিলি এভেইলেবল হয় এটা নাৰিকল লাগিব এখন ৰঙা কাপোৰ নাৰিকলটো বান্ধিব পৰাকৈ মানে আপুনি যদি পূজাৰ দোকানত হাফ মিটাৰৰ কাপোৰ এখন কিনে সেইখন কাটি দুভাগ কৰি ল'ব পাৰিব তাৰপিছত আপোনাক লাগিব মৌলি এটা মৌলি হ'ল পূজাৰ দোকানত কিনিব পোৱা হালধীয়া আৰু ৰঙা মিক্স থকা যিবোৰ আমাক মন্দিৰত বান্ধি দিয়ে যে সূতাৰ যিটো এটা নুৰা থাকে সেইটোক মৌলি বুলি কোৱা হয় 10 টকামান লয় সেয়া আপুনি ল'ব লাগিব আৰু এনেদৰে এখন ভোজপত্ৰ ল'ব লাগিব ভোজপত্ৰখনো পূজাৰ দোকানত পায়েই যায় এনেদৰে ভোজপত্ৰ এখন ল'ব এতিয়া আৰু লগত লাগিব আপোনাৰ পাণ এখন আৰু চাকি এটা চাকিটো ঘিৰ চাকি হ'লে ভাল আৰু পাণখনৰ ওপৰত ঘিৰ চাকিটো দিব যেতিয়া হনুমান মন্দিৰত গৈ এই নিয়মটো কৰি চাকি গছ জ্বলাব প্ৰথমতে নাৰিকলটো ল'ব আৰু নাৰিকলত এই যিখন ভোজপত্ৰ আছে ইয়াত নিজৰ উইচটো লিখিব ৰঙা কলমেৰে নিজৰ উইচটো লিখিব যে মই যি আপোনাৰ উইচ ছাপোজ মই মোৰ ছোৱালী এই বছৰ নীট এক্সামত পাছ কৰাটো বিচাৰিছোঁ ন' ডাউট পঢ়িবও লাগিব বা সিমানখিনি থাকিবও লাগিব পাৰ্চেণ্টেজ কিন্তু হয়তো কিছুমানৰ হয় যে একদম কমত ৰৈ গৈছে তেনেকুৱা ক্ষেত্ৰত মই এটা উদাহৰণহে দিছোঁ বাৰু এনেকৈ আপুনি লিখি পেলাই যিটো আপোনাৰ নাৰিকল লৈছে নাৰিকলটোত এই লিখাখিনি নাৰিকলটোৰ পিঠিত লগাই ৰঙা কাপোৰেৰে বান্ধি সেই নাৰিকলটো আকৌ আপুনি মৌলিৰে বান্ধি হাতত লৈ ক'ব যে হনুমান ভগৱান মোৰ এই মনৰ আশাটো পূৰণ কৰক এইখিনি সময়ৰ ভিতৰত আৰু এই মনৰ আশাটো পূৰণ কৰিবলৈ মই যিখিনি কষ্ট কৰিব লাগে মই সম্পূৰ্ণভাৱে কৰিম আৰু এই কষ্টখিনি কৰিবলৈ যিখিনি ধৰক বাধা আহি আছে বাধাবোৰ নাইকিয়া কৰক আৰু মোক ছাকচেছফুল হোৱাত সহায় কৰক সেই বুলি কৈ আপুনি হনুমান মন্দিৰত সেই আপুনি নাৰিকলটো অৰ্পণ কৰিব লগতে পাণ এগছিৰ ওপৰত এখন পাণৰ ওপৰত আপুনি চাকি এটা ঘিৰ চাকি জ্বলাব চামেলি তেল অৰ্পণ কৰিব তেখেতক বুন্দিয়া লাড়ু অৰ্পণ কৰিব ৰঙা জবা ফুল আৰু কুমকুম এইখিনি অৰ্পণ কৰিব আৰু লগতে পাণ তেখেতৰ খুবেই বেছি প্ৰিয় হয় গতিকে মিঠা পাণ এখন আপুনি তেওঁক অৰ্পণ কৰিব পাৰে পাণ এইকাৰণে প্ৰিয় যে হনুমানজীক যেতিয়া সীতাক লগ ধৰিব গৈছিলে সীতাক বিচাৰিব গৈছিলে যেতিয়া ৰামে দিয়া আঙুঠিটো হনুমানে সীতাক দেখুৱাইছিলে তেতিয়া সীতায়ো মানে হনুমানক গিফ্ট পাণৰ মালা এডাল গিফ্ট হিচাপে দিছিলে সেইকাৰণে পাণ হনুমানজীৰ খুব বেছি প্ৰিয় সেইকাৰণে আমি কোৱা হয় যে পাণ দিলে হনুমানজী সন্তুষ্ট হয় গতিকে মিঠা পাণ এখন আপুনি দিব পাৰে আৰু ইয়াৰ লগতে এইখিনি কৰাৰ লগতে আপুনি 108 বাৰ সেই ঠাইতে বহি সেই মন্দিৰটোতে বহি 108 বাৰ শ্ৰীৰামৰ নাম ল'ব আৰু লগতে তাৰপিছত 5 বাৰ হনুমান চালিচা পাঠ কৰিব এইখিনি কৰি চাওক যাৰ যি প্ৰব্লেমছ আছে বাধাটো সকলোৰে থাকে কাম আমি সকলোৱে কৰি আছোঁ কাম নকৰাকৈ যদি এইটো কাম কৰিছে যে মই অকল 9টা মঙলবাৰ এয়াই দি আছোঁ কিন্তু মই তাক জড়িত হৈ একো কাম কৰা নাই তেতিয়াহ'লে আপোনাক এইটো ৰেমিডিয়ে কাম নিদিয়ে গতিকে কৰ্ম কৰি যাওক আৰু যিবোৰ বাধা আছে হনুমানজী আঁতৰাবলৈ এই নিয়মটো কৰি যাওক একেৰাহে 9টা মঙলবাৰ কৰিব মহিলাৰ ক্ষেত্ৰত যদি পিৰিয়ডছ হৈছে তেতিয়াহ'লে এটা স্কিপ কৰি আকৌ নতুনকৈ কণ্টিনিউ কৰিব পাৰিব মানে ধৰক আপোনাৰ 4 নম্বৰটোত পিৰিয়ডছ হ'ল আপুনি 4 নম্বৰটো স্কিপ কৰি 5 নম্বৰ দিনটোত আকৌ 4 নম্বৰৰ পৰা কাউণ্ট কৰিব পাৰিব আৰু পুৰুষসকলৰ ক্ষেত্ৰত যদি কিবা কাৰণত বাধা আহিছে তেতিয়াহ'লে আপোনালোকে পুনৰাই আৰম্ভ কৰিব লাগিব গতিকে এইটো একেবাৰে চিম্পল নিয়ম কৰি চাওক বহুতৰে বাধা দূৰ হৈছে মই এইটো অফিচত বহু মানুহ আহিলে তেওঁলোকক লিখি দিওঁ গতিকে আপোনালোকে চাওক যিসকলে আৰম্ভ কৰে শুক্লপক্ষৰ মঙলবাৰৰ পৰা আৰম্ভ কৰিব একেৰাহে 9টা মঙলবাৰ কৰক আৰু 9টা মঙলবাৰৰ পিছত জনাবচোন মোক কমেণ্ট কৰিয়ে জনাব দেই বেলেগ ভিডিঅ'ত কমেণ্ট কৰি হ'লেও জনাব পাৰিব যে আপোনালোকৰ লাভ হৈছেনে নাই গতিকে আশা ৰাখিছোঁ আপোনালোকক এই বিভিন্ন ধৰণৰ পৰীক্ষাবোৰো আহি আছে ন বহুতৰে মনৰ আশা বহুত থাকিব পাৰে এতিয়া বহুত সন্মুখত নতুন বছৰ আৰম্ভ হৈছে বহুতখিনি থাকিব গতিকে কৰি চাওক বাবাই নিশ্চয় আপোনালোকৰ মনৰ আশা পূৰণ কৰিব ধন্যবাদ